আজি পহিলা বহাগৰ পুৱাই গৃহস্থক আশীৰ্বাদ দিয়াৰ উদ্দেশ্যৰে গাঁৱৰ চেমনীয়াহঁতে আৰম্ভ কৰিছে হুঁচৰি। ঢোল পেঁপা বাঁহীৰ মাতত নাচনীৰ খোজৰ গিৰিপনিত ৰজন জনাই আছে খুমটাইৰ চৌহদ। খুমটাইৰ ২ নং সেনচুৱাত গৃহস্থৰ চোতাল শুৱনি কৰি পুৱাৰে পৰা জুৰিছে হুঁচৰি। ধূপ ধূনা শৰাই লৈ হুঁচৰিক পদূলিৰ পৰা আদৰি আনিছে গৃহস্থই। ঢোল পেঁপা বাঁহীৰ সুৰীয়া মাতত কঁকাল ভাঙিছে নাচনীয়েও। বিগত কিছুদিনৰ পৰা আখৰা কৰি আজিৰ পৰা আৰম্ভ কৰিছে হুঁচৰি। গৃহস্থক আশীৰ্বাদ দিয়াৰ উদ্দেশ্যৰে আটকধুনীয়াকৈ হুঁচৰি প্ৰদৰ্শন কৰি ৰাইজৰ মন মোহিবলৈ সক্ষম হৈছে কণ কণ শিশুসকলৰ হুঁচৰি দলটোৱে। বহুত ভাল লাগিছে। যোৱা বছৰ আমি বিহু মাৰিবলৈ নাপালোঁ, যিহেতু কৰোণা মহামাৰী আহিছিল। এইবাৰ বিহু আমাৰ প্ৰাণ, অসমীয়া জাতিৰ মান। সেয়েহে এইবাৰ বিহু মাৰিবলৈ পাইছোঁ, ভাল লাগিছে। ক'ত ক'ত বিহু মাৰিবা? এতিয়া গাঁৱত মাৰিম, তাৰপিছত কাইলৈ গোলাঘাটত মাৰিমগৈ। কিমানজন আছে তোমালোকৰ সদস্য? আমাৰ প্ৰায় 30 জন আছে। কিমান দিনৰ পৰা তোমালোকে বিহুৰ আখৰা কৰি আছা? 15 দিন আগৰ পৰা। এই মুহূৰ্তত যদি এটা বিহু নাম তোমাক গাবলৈ কওঁ, এটা কলি বিহু কলি এটা দূৰণিৰ পাহাৰত কুলিয়ে বিনালে, ঐ গছে বনে সলালে, ঐ পাই কপৌ ফুলিলে তগৰো ফুলিলে, ঐ বিহু বিহু লাগিছে গাত। হয়, আজি অসমীয়া নতুন বছৰৰ প্ৰথম দিন, বহাগৰ 1 তাৰিখ। এই বহাগৰ 1 তাৰিখেই অসমীয়াৰ বাপতিসাহোন বহাগৰ বিহুটিত আমাৰ ২ নং সেনচুৱাৰ চেমনীয়াৰ বিহু দলে আহি পেলাই গৃহস্থৰ ঘৰত হুঁচৰি মাৰিবলৈ বুলি আহি পাইছেহি। হুঁচৰি মাৰিছে। যোৱা প্ৰায় এটা মাহেই তেওঁলোকে বিহুৰ অনুশীলন কৰি পেলাই আজি বহাগৰ প্ৰথম দিনাখন গৃহস্থৰ মংগল কামনাৰ্থে অসমীয়াৰ বাপতিসাহোন বিহু হুঁচৰি মাৰিছে আৰু গৃহস্থৰ মংগল কামনা কৰিছে। আৰু এইদৰে আচলতে বিহু অসমীয়া জাতি, অসমীয়া সংস্কৃতি কৃষ্টি যেতিয়ালৈকে থাকিব, বিহু থাকিব, অসমত থাকিব। যোৱা বছৰৰ ক'ভিড প্ৰতিকূলৰ বাবে বিহু মাৰিব পৰা নহ'ল, আৰু এইবছৰো যিহেতু ক'ভিডৰ আছে, তথাপিও এই ক'ভিড নীতি নিয়ম কিছু মানি কৰি পেলাই অসমীয়াৰ যিটো কৃষ্টি সংস্কৃতি ৰাখিবৰ কাৰণে আমাৰ এই চেমনীয়াসকল ৰাইজৰ মাজলৈ ওলায়।